তুমি যদি কাৰোবাক মৰম দিছা না, ইউ শুড বি প্ৰাউড অফ দেট। তুমি ছেলফলেছলি আনকণ্ডিশ্যনেলি কাৰোবাক মৰম দিছা, সেই মৰমৰ ভেলিউ যদি কোনোবাই দিব পৰা নাই, সেইটো তোমাৰ ভুল নহয়, তাত তোমাৰ দুখ নাই। গতিকে তুমি কিয় কষ্ট পাই থাকিবা, তুমি কিয় দুখত থাকিবা? ইউ শুড বি হেপী যে তুমি মৰম দিছা, তুমি অনেষ্ট হয়, তুমি ষ্ট্ৰং হয়, তুমি ট্ৰু লাভ কৰিছা। চ' ৱাই আৰ ইউ ছাফাৰিং? তুমি ছাফাৰ কৰিব নালাগে। সেইজনে ছাফাৰ কৰিব লাগে যিয়ে তোমাৰ সঁচা মৰম হেৰুৱালে, সেইজনে ছাফাৰ কৰিব লাগে যিয়ে তোমাৰ নিচিনা ল'ৰা এজন হেৰুৱালে, সেইজনে ছাফাৰ কৰিব লাগে যিয়ে অনেষ্টি হেৰুৱালে। চ' তুমি কিয় কষ্ট পাই আছা? ইউ শুড বি হেপী। তুমি মৰম দিলা, তাই ভেলু নকৰিলে, তাই গুচি গ'ল। কেতিয়াবা হয়তো তাই বুজিব তোমাৰ মৰম, এণ্ড দেট উইল বি টু লেট। এতিয়া প্ৰথম কথা হ'ল তুমি নিজৰ বিষয়ে চিন্তা কৰা, নিজৰ কথা চিন্তা কৰা, মা দেউতাৰ কথা চিন্তা কৰা, কেৰিয়াৰৰ কথা চিন্তা কৰা, এণ্ড লাভ উইল কাম টু ইউ। ওৱান ডে, ছামডে, ছামৱান উইল কাম ইন টু ইয়ৰ লাইফ। অকলে কেতিয়াও মানুহ স্পেণ্ড নকৰে। দেৰ উইল বি ছামৱান ইন ইয়ৰ লাইফ, বাট একচেপ্ট দেট পাৰ্চন হু ভেলিউজ ইউ, who understands you and who loves you. So all the best, Sanjay.